হেল্ল' ফ্ৰেণ্ডছ, আজি মাঘৰ 1 তাৰিখে আমি এতিয়া অসমৰ বিশেষকৈ আমাৰ কামৰূপ জিলাৰ এই ধুনীয়া মন্দিৰলৈ যাম। আপোনালোকে যাম আজি আমি শ্ৰী শ্ৰী গিৰি গোৱৰ্ধন মন্দিৰ। এইটো আছে আমাৰ গোৱৰ্ধনত পাহাৰৰ, বিশেষকৈ এখন গোৱৰ্ধন পাহাৰ হয়। যেতিয়া শ্ৰীকৃষ্ণই তাত গৰু চৰাই আছিলে, আমি সেইবোৰ দেখুৱাম আজি আমাৰ ৰাইজক আমি সেইবোৰ দেখুৱাম। আজি যাম। আজি আপোনালোকে আহক, আমাৰ লগত চাওক, উপভোগ কৰক শ্ৰী শ্ৰী গোৱৰ্ধন মন্দিৰৰ যি পাহাৰখন আছে, যি শ্ৰীকৃষ্ণ মন্দিৰ আছে, আপোনালোকে উপভোগ কৰক। আহক আমি যাম গিৰি গোৱৰ্ধন পাহাৰখন, সৌৱা পাহাৰখন, এইখন পাহাৰলৈ আমি যাম। ওপৰত আছে শ্ৰীকৃষ্ণ মন্দিৰ। আমি মন্দিৰলৈ যাম। গিৰি গোৱৰ্ধনৰ গেটৰ আমি সোমাইছোঁ। এইটো গেট তৰণ হয়। পাচন্তিক লৈ আমি আহি পালোঁহি গিৰি গোৱৰ্ধন। গিৰি গোৱৰ্ধন পৰ্বত আহি পালোঁহি। আমি ওপৰলৈ উঠি যাম। এতিয়া আপোনালোকক দেখাই যাম। এয়া আমি ওপৰলৈ খোজকাঢ়ি আছোঁ। এইটো ৰাস্তা হয় এটা পাহাৰৰ ওপৰলৈ যোৱা। ওপৰত আমাৰ যিটো কৃষ্ণ মন্দিৰ আছে, অগণন ভক্তপ্ৰাণ ৰাইজ আহে আজি মাঘৰ 1 তাৰিখে। আমি ওপৰলৈ গৈ আছোঁ। ভাগৰ লাগি গৈছে, বহুত উঠিব লাগে ওপৰলৈ। নিৰল কেনেকুৱা? কেনেকুৱা হা টকৰ আমি এইখন পাহাৰত যদি মোটামুটি আমি 1 মাহ যদি আপডাউন কৰোঁ, ওজন কমি যাব, বহুত কমিব। উইদাউট ডায়েট কণ্ট্ৰল। আহি আমি কৃষ্ণ মন্দিৰ পালোঁহি। আপোনাক দেখাই যাম, ইয়াৰে গোটেই দৃশ্যবোৰ দেখাই যাম। ভক্তপ্ৰাণ ৰাইজ অগণন আহিছে। আমি যিমান দূৰ পাৰোঁ ইয়াৰ দৃশ্যবোৰ ল'ম। এয়া কৃষ্ণ মন্দিৰ, এয়া কৃষ্ণ মন্দিৰ। ইয়াতে হৰগৌৰী মন্দিৰো আছে। আমি হৰগৌৰী মন্দিৰলৈ গৈ আছোঁ। এয়া কৃষ্ণ মন্দিৰৰ ভিতৰৰ অংশ দেখাই যাম। মাঘৰ 1 তাৰিখৰ দিনা অগণন ভক্তপ্ৰাণ ৰাইজ আহে। আপোনালোকে চাওক। ইয়াৰ কি অপূৰ্ব সৌন্দৰ্য। এয়া সৌ পাহাৰবিলাক কুঁৱলী আৱৰি আছে। চাৰিওফালে পাহাৰে পাহাৰ, কিমান ধুনীয়া ঠাই আৰু ইমান শিল আছে। এই শিলবোৰত গিৰি গোৱৰ্ধন শ্ৰীকৃষ্ণই এইখন পাহাৰখন দাঙি ধৰা বুলি এটা অলৌকিক সকলোৰে এটা ভাবে। আৰু এইটো কিমান দূৰ সত্য নাজানো, কিন্তু ইয়াৰে যিবিলাক শিল আছে, আপোনালোকে শিলবিলাক চালে এটা লক্ষ্য কৰিব পাৰি। ইয়াতে ঘিলা, শ্ৰীকৃষ্ণই যিটো মাৰ্বল খেলিছিলে, ঘিলা খেলা বুলি কৈছিলোঁ এই ঘিলাৰ মানে কিছুমান চিন আছে, যেন কাছ আকৃতিৰ শিলবিলাক, যেন কাছহে একো কথা, তেনেকুৱা ধৰণৰ মানে
ইয়াতে চিনবিলাক আছে, মই আপোনালোক দেখাই যাম বাৰু। এই আপোনালোক চাওকচোন পাথৰবিলাক শিলবিলাক কেনেকুৱা ধৰণৰ, এই যেন এটা কাছহে, কাছ আকৃতিৰ। যেন এইবিলাক কাৰোবাৰ খোজ এনেকুৱা লাগিছে। মই ওপৰলৈ উঠিব চেষ্টা কৰি আছোঁ। আপোনালোকে এবাৰ আহিব, ইয়াতে চাব, ইমান ধুনীয়া দৃশ্য ইয়াৰে গিৰি গোবৰ্ধন। বহুতেই নাজানে এইখন পাহাৰত যে এনেকুৱা ধুনীয়া সৌন্দৰ্য মানে ঠাই এখন আছে ইয়াতে। ইমান সুন্দৰ মনোৰমা দৃশ্য, এনেকুৱা মনোমোহা দৃশ্য চাবলৈ যেন ৰৈ থাকিবলৈ মন যায়, চাই থাকিব মন যায়, এনেকুৱা আৰু। আহি আমি অনন্তধাম পালোঁ, আপোনালোকক দেখুৱাই যাম। এয়া অনন্তধামৰ দৃশ্য। বা কি গুহাৰ নিচিনা, এনেকুৱা ৰাস্তাৰে আহিলোঁ। আপোনালোক দেখুৱাই যাম। এইফালে আমাৰ শ্বৰ্টকাট ৰাস্তা এটা আছে, আমি এইফালে নামি যাম। সৰু ৰাস্তা, এইটো ৰাস্তা নহয় আৰু পাহাৰৰ এটা আমি লিক বুলি কওঁ গাঁৱৰ ভাষাত। এই পাহাৰৰ লিখেলে আমি গুচি যাম, তললৈকে নামি যাম। এই পাহাৰৰ মাজে মাজে, জংঘলৰ মাজে মাজে, কিন্তু এটা শ্বৰ্ট ৰাস্তা, আমি শ্বৰ্ট ৰাস্তাৰে আহিছোঁ। আপোনালোকে আহিব দে কিন্তু।